গুড মৰ্ণিং ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? মিনি ব্লগ এটা লৈ আহিলোঁ আৰু আজি ৰাতিপুৱাই আপোনালোকৰ ওচৰলৈ এটা বস্তু লৈ আহিছোঁ। এইটো চাওকচোন কি? এইটো হ'ল মাছ। আজি মাছ ৰাখিলোঁ আৰু ইফালে লিঅ'ক চাওক, আজি কোনে পায় আৰু তাক। আৰু ইফালে মই ৰ'দত ওলাই গ'লোঁ আৰু কি জানেনে, মানে মাছ কটা দেখি মোৰ খুব ভাল লাগে, গতিকে আপোনালোককো শ্বেয়াৰ কৰিলোঁ অকণমান। মানে মাছ কটা দেখাটো খুব ভাল লাগে আৰু সেইকাৰণে দেখাই দিলোঁ। মাছ খাই কোনে কোনে ভাল পায় মোক জনাব। বিৰাটেই ভাল লাগে ন, টেষ্টি একদম। আৰু যিহেতু মই মাংস খাব নোৱাৰোঁ, গতিকে মাছকে ৰাখিলোঁ আৰু অকণমান এতিয়া ভাঙোন পোৱালিও ৰাখিছোঁ। আৰু চাওকচোন কাঠবিলাক ইমান ধুনীয়াকৈ কৰে সিহঁতে, ইমান ধুনীয়াকৈ জানে সিহঁতে কাঠবিলাক কি ধুনীয়া কৰে, আমিয়ে চাগে নোৱাৰিম। চেষ্টা কৰোঁ কেতিয়াবা, মোৰ মায়ে পাৰে। আৰু এইফালে একদম ধুনীয়াকৈ মাছ কাটি এনেকৈ দি যাব আমাক। আৰু তেনেহ'লে আজিলৈ আহিছোঁ, মিনি ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।